নমস্কাৰ সকলোকে, কেনেকুৱা চবৰে? লাষ্ট ব্লগটো দেখুৱাইছিলোঁ যে আমি বেটেৰীটো চাফা কৰিছিলোঁ, তাৰ পানীখিনি এচিডখিনি উলিয়াই দিলোঁ পূৰা। তাৰপৰা এতিয়া কি হ'ল, আমি মানে এচিডটো উলিয়াই দিলোঁ যে সেইটো আকৌ ফিল আপ কৰিবলগীয়া হ'ল। এচিড 4 লিটাৰ ভৰালোঁ, তাৰপৰা চাৰ্জো লগাই দিলোঁ, কিন্তু তাতকৈও বেছি লাগিব এতিয়া। অল টোটেল 10 লিটাৰ ভৰাই থৈছোঁ। আৰু চাওক কেনেকৈ উতল দি আছে, কাৰণ চাৰ্জত লগাই থৈছোঁ। আৰু তাৰ সেই উতলটোৰ পৰা গেছটো কি ওলাইছে আপুনি কওকচোন। আৰু এতিয়া দুপৰীয়া খানা কি বনাইছে আমি না? আৰু ভাত কোমোৰা তৰকাৰী মাংস ভাত। এতিয়া মানে মই আৰু আম্মাই কেক এটা বনাম। আৰু কি বনাম মা? তো অকল কেক এটা বনাম, কাৰণ গধূলি মানে আলহী আহিব, নানীৰ ককায়েক। তো খবৰ কৰিব আহিব, নানীৰ গাটো ইমান ভাল নাই, তো সেইটো কাৰণে বনাওঁ। যেতিয়ালৈকে কেকটো হয় তেতিয়ালৈকে মানে বৰ্তাহঁতৰ ঘৰৰ পৰা 2টামান টায়াৰ লৈ আনো, কাৰণ জলকীয়া পুলি দুজোপা ৰখাব আছে। মই যে কৈ আছিলোঁ সেইটো চাইডে সেইটো কৰি লওঁ। এতিয়া টায়াৰখিনি ইয়াতে পেলাই থওঁ, পাছত কৰিম আৰু। এসব কাম কৰি এতিয়া গা পা ধুই ল'লোঁ, কাপোৰ চেঞ্জ আৰু অকণমান তাত আছে গীটাৰখনকে বজাই। মই গীটাৰ শিকা প্ৰথম আৰম্ভ কৰিলোঁ যেতিয়া মই ক্লাছ 7ত আছিলোঁ। তেতিয়া মোৰ ওচৰত এখন গীটাৰ নাছিলে, এইখন আছিলে। আৰু সেইটো সময়ত ছাৰৰ ওচৰত জুলাইৰ পৰা ষ্টাৰ্ট কৰি শিকোঁতে 2-3 বছৰ শিকিলোঁ। আমাৰ চেনেলটোত নতুন ছাবস্ক্ৰাইবাৰ এজন আহিছে, চাওক, ৰূপশিখা হাজৰিকা। তেওঁৰ নাম মোৰ গীটাৰত এতিয়া লিখি দিলোঁ। এতিয়া আমাৰ ঘৰলৈ আহিছে মনুৱা মান্তি, আৰু লগতে লৈ আহিছে আমাৰ কাৰণে ফ্লিপকাৰ্টৰ পৰা ঈদ বুলি এটা উপহাৰ। আজিৰ ব্লগটো চাবলৈ থেংক ইউ, আৰু আগৰ ব্লগবিলাক চাবলৈ ইয়াত ক্লিক কৰক।